হেল্ল' ভিউৱাৰ্ছ, মই সংগীতাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ পাফ স্লিভ কিদৰে কাটিং কৰিব লাগে তাৰ সম্পূৰ্ণ ভিডিঅ'টি। এই যে দুইটা কাপোৰ দেখিছে, এই দুইটা কাপোৰতে মই পাফ স্লিভ ৰেডি কৰিছিলোঁ, পাফ স্লিভ বনাইছিলোঁ। তাৰো কাটিঙৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে এখন কাপোৰ ল'ব, কাপোৰখন 4টা ভাগত ভাগ কৰিব। এয়া দেখিলে নহয়, মই কিদৰে কাপোৰখন 4টা ভাগত ভাগ কৰি ল'লোঁ। লোৱাৰ পাছতে প্ৰথমতে ল'ব ব্লাউজৰ লেন্থটো। এনেদৰে ফিটাডাল পাৰি ল'ব আৰু এই ব্লাউজৰ লেন্থ ল'লোঁ। ব্লাউজৰ লেন্থ মোৰ আছিলে ৰেডি লেন্থ আছিলে মোৰ 9.5। মই 10ত এটা দাগ দি, এইটো 10ৰ দাগ, এইটো এনেকৈ মই দাগ এটা দি দিলোঁ। তাৰ পাছতে ওপৰৰ ফালে মই সেই যে 10ৰ দাগটোৰ পৰা ওপৰৰ ফালে মই 6 ইঞ্চিত এটা দাগ দি দিলোঁ। এইটো মই দেখাই দিছোঁ আপোনালোকক। আৰু এইটো লাইন যাতে ষ্ট্ৰেট হয় সেইটো কাৰণে মই এটা 10তে এটা এনেকৈ লাইন পাৰি দিলোঁ। এই লাইনটো যাতে ষ্ট্ৰেট হয়। তাৰ ওপৰলৈও মই আকৌ এইটো যে লাইনটো দিলোঁ, খালি লাইনটো ষ্ট্ৰেট হ'বৰ কাৰণেহে। এয়া দি দিয়াৰ পাছত ইয়াৰ পৰা মই তললৈ 3 ইঞ্চি এটা ডাউন কৰিলোঁ। এইটো দেখিছে নহয়, এইটো 42 চাইজৰ হয় ব্লাউজটো, সেইটো কাৰণে মই 3 ইঞ্চি এটা ডাউন কৰি দিছোঁ। ডাউন কৰি এইটো এটা মই ষ্ট্ৰেট লাইন এনেদৰে পাৰি দিলোঁ। আপোনালোকেও কিন্তু 3 ইঞ্চি ডাউন কৰিব। যদি 34 হয় বা 42 হয়, তথাপিও আপোনালোকে কিন্তু 3 ইঞ্চি ডাউন কৰিব। তাৰ পাছতে ব্লাউজটোৰ বেক পাৰ্টটো লৈ ল'ব। এইটো ব্লাউজ মই চিলাই ৰখা আছে, কাটিং কৰি পেলাই চিলাই ৰাখিছোঁ। তাৰ পাছতে এনেকৈ ফিটাডাল লৈ এই যে আমাৰ যিটো নেকি চিলনিৰ যিটো দাগ আছিলে, আমাৰ ফিটিঙৰ যিটো দাগ আছিলে, সেই দাগলৈকে মেইন মানে দাগটো সিফালেতো 1.5 ইঞ্চি আমি এক্সট্ৰা লওঁ, সেই মেইন দাগটোৰ লগত এনেদৰে ফিটাডাল পাৰি জুখিব কিমান পালে, আৰু 1.5 ইঞ্চিটো এক্সট্ৰা থাকিবই। মই পাইছিলোঁ 8.5 আৰু সেইকাৰণে এই 8.5ত মই এটা দাগ দি দিলোঁ। বেকফালে জুখি যে আমি 8.5 পাইছিলোঁ, সেইটোত এনেকৈ দাগ এটা দি দিলোঁ। তাৰপাছতে আৰু 1.5 ইঞ্চি এটা ল'লোঁ, সেইটো এক্সট্ৰা, যিটো নেকি আমাৰ প্ৰত্যেকতে চিলাই মাৰ্জিনৰ কাৰণে এক্সট্ৰা থাকে যে সেইটো। এতিয়া এইফালে মহৰি ফালে লাগিব আমাক। মহৰি আছিলে মোৰ 11, সেইটো কাৰণে মই 5.5ত এটা দাগ দি দিলোঁ। এইটো 5.5ৰ দাগ। আৰু এইফালে যিটো 1.5 ইঞ্চি এক্সট্ৰা, সেইটো আপোনালোকেতো ল'বই লাগিব 1.5 ইঞ্চি এক্সট্ৰা। তাৰপাছতে এইটো যে 1.5 ইঞ্চি এক্সট্ৰা দাগ দুটা এনেদৰে মিলাই দিব। মিলাই দিয়াটো বৰ দৰকাৰী হয়, মিলাই কাটিব। তাৰপাছতে ফিটিঙৰ দাগটো ফিটিঙৰ লগত মিলাই দিব। এই যে ছেকেণ্ড দাগটো দিলোঁ, এইটো ফিটিঙৰ দাগ। তাৰপাছতে আমাৰতো নৰ্মেল যিধৰণে আমি ব্লাউজ কাটোঁ, ওপৰৰ পৰা এনেকৈ অকণমান ঘূৰণীয়া কৰি, বেছিকৈ ঘূৰণীয়া কৰিব দৰকাৰ নাই। এই যে ফিটিঙৰ দাগটোৰ লগত এনেকৈ মিলাই দিলে এইটো আমাৰ নৰ্মেল ব্লাউজ হৈ গ'ল। চাওক কিদৰে আমাৰ নৰ্মেল ব্লাউজটো ৰেডি হৈ গ'ল সহজতে একেবাৰে। তাৰপিছত অকণমান যে আগফালৰ পাৰ্টটো ডাউন থাকে, বেছিকৈ কটা থাকে, সেইটো কাৰণে মই দি দিলোঁ চিনটো। কিন্তু পাফ স্লিভৰ কাৰণে এই যে মই 6 ইঞ্চিত দাগ দিলোঁ, এইটো এতিয়া আহিব আমাৰ কামত। ইয়াৰ পৰাই একেটাই কথাই অকণমান খালি ঘূৰাই তালৈ লৈ গ'লে এইটো আমাৰ বনি যাব পাফ স্লিভ। চাওক মই কিদৰে কৰিলোঁ। এইডোখৰ পৰা এনেকৈ ৰাউণ্ড দিব, অকণমান ৰাউণ্ড দিব, বেছি ৰাউণ্ড দিব দৰকাৰ নাই। নি আনি এই দাগটো ইয়াৰ লগত মিলাই দিব। দেখিলে মানুহক ক'ৰ লগত মিলাই দিলোঁ। ইয়াৰ পৰা ঘূৰাব, এনেকৈ কৰিব, অকণমান ওখকৈ আনিব, আনি তাৰ লগত মিলাই দিব। সেইটো হৈয়ে গ'ল আমাৰ পাফ স্লিভটো। তাৰপিছতে কেঁচি লৈ এতিয়া এইটো ধুনীয়াকৈ কাটি দিব। এতিয়া মই আপোনালোকে বুজি পাবৰ কাৰণে চাওকচোন, মই কাপোৰটো কিদৰে ল'লোঁ আৰু এনেকৈ যেনেকৈ মই চিন দিছিলোঁ, সেই চিনে মই এইটো কাটি দিলোঁ। এইটো কাটিং কৰি হৈ গ'ল। হৈ যোৱাৰ পাছতে কি কৰিব, এইটোতো মই মুকুৰাই দিম, এইটো গুচি যাব 1/2 ইঞ্চি। তাৰপিছত এই যে চিনটো, সেই চিনটোৰ পৰা এইডোখৰলৈকে কোচ দি যাব, আৰু এই চিনটোৰ পৰা এইডোখৰলৈকে কোচ দি যাব, কোচ কৰি যাব। কোচকেইটা চাব মুখামুখিকৈ হ'ব। মুখামুখিকৈ যদি দিয়ে, তেনেহ'লে এইটো আমাৰ পাফ স্লিভটো যিটো মই দেখাইছোঁ, সেই পাফ স্লিভটো ৰেডি হৈ যাব। এয়া দেখিলে নহয়, ধুনীয়াকৈ এটা পাফ স্লিভ ৰেডি হৈ গ'ল। এই কাপোৰটোৰ মই ব্লাউজটো চিলাই আছোঁ। যদিহে আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এটা লাইক কৰি দিব। এইটো মোৰ হৈ গ'ল পাফ স্লিভৰ ব্লাউজটো। এইটো মই মেইন কাপোৰটো কাটি ৰাখি দিছোঁ এনেদৰে। এই মেইন কাপোৰটো মই 2টা পাৰ্ট এনেকৈ কাটি ৰাখিছোঁ। তাৰপিছত লাইনৰ কাপোৰটো হিচাপত মই এইটো চিলাই পাফ স্লিভটো ৰেডি। 2টা হাত ৰেডি হৈ যোৱাৰ পাছতে এই 2টা যেতিয়া মই কাপোৰটোত লগাই দি যাম, ব্লাউজটো যেতিয়া লাগি যাব, তেতিয়া কিন্তু দেখিবলৈ বৰ বেছি ধুনীয়া হ'ব। শেষত মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব। সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। বাই বাই।